Hello guys. So guys, welcome back to my channel. এইটো ব্লগটো আজি কিহৰ ওপৰত মানে বনাম আপোনালোকে অবভিয়াছলি দেখা পাইছে অলৰেডি মানে ইয়াৰ থাম্বনেইলটো কি সো আজি মোৰ পাপাৰ বাৰ্থডে আৰু এতিয়া বৰ্তমান মই জাষ্ট কলেজৰ পৰা মানে 2 মিনিট 3 মিনিটমান হৈছে মানে কলেজৰ পৰা আহি পোৱা আৰু এতিয়ালৈকে সেইকাৰণে মানে এতিয়ালৈকে কাপোৰ খোলা নাই আৰু এইবিলাক মুখত যিবিলাক দেখি আছে এইবিলাক গুটি হৈ যায় কেতিয়াবা নমতা বস্তু আহি যায় নিলজ্জ এইবিলাক সো ফাৰ্ষ্ট অফ অল মই বহুত দিনৰ মূৰত হেল্ল'টো কৈছোঁ মানে ভ্লগ ইমান এটা দিয়া হোৱা নাছিলে কাৰণ মই বিজি আছিলোঁ আৰু লগতে এতিয়া মই ভাত খাম আৰু হা খুৰমা হয় যেতিয়া মই ভাবোঁ কি মই ডাইটিং কৰিম নাজানো কিয় বা ভিতৰৰ পৰা কয় তোক বহুত খাব ইচ্ছা যায় নাজানো কিয় কিন্তু ইটছ অ'কে এইবিলাক এৰক ফাৰ্ষ্ট অফ অল আজি এই চেনেলটোত যোনে নতুনকৈ আহিছে তেওঁলোকক হাই আই মাৰ্টিনা চৌধুৰী এণ্ড ৱেলকাম বেক টু মাই চেনেল তোমালোকে মোক বহুত মৰম দিয়া আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিবা দেই আৰু লগতে আজি মই চেনেলটোত এজন ছোৱালীৰ নাম ল'ম যিজন ছোৱালী মোক বহুত হেল্প কৰিছে ফাৰ্ষ্ট অফ অল এদিনতে 182 ছাবস্ক্ৰাইবাৰ আছিল যিটো আজি 198 ছামথিং ছাবস্ক্ৰাইবাৰ এটা আনি দিলে তাইৰ নাম হৈছে লালুম আমি লালুম NCC ফ্ৰেণ্ড হয় মোৰ ছ' এজ ফ্ৰেণ্ড মানে তাই মোৰ বহুত ভাল ছিষ্টাৰো হয় গতিকে ধন্যবাদ মই ফাৰ্ষ্ট অফ অল এইটো সেইকাৰণে কৈছোঁ যে থেংক ইউ ছ' মাছ ছ' তোমালোকে প্লিজ মোক সহায় কৰি যাবা আৰু ময়ো তোমালোকক মৰম দিম গতিকে মই কাপোৰ খোলোঁ আৰু ভাত খাম বাই ছ' গাইজ মই লাঞ্চ কৰি উঠিলোঁ আৰু এতিয়া মানে আমি সৰু ভণ্টি আৰু মই এতিয়া দোকানত যাম অলপমান কিবা কিনিব লগা আছে সেইটো কাৰণে গতিকে মই কিবা এটা পিন্ধি লওঁ কি পিন্ধো ছ' গাইজ এতিয়া যাম মানুহ ইফালে ঐ ইফালে পাগলা ছ' আমি এতিয়া দুটাই যাম বাহিৰত পইচা লৈছা অঁ বলক এতিয়া গাইজ তাই অলৰেডি কাপোৰ একযোৰ পিন্ধি কিনে আৰু এইফালে তই তাই অলৰেডি কাপোৰ এযোৰ পিন্ধি কিনে খুলিল আৰু হা ইমান ষ্টাইল এডালৰ আৰু মই এইফালে কলেজত যোৱাতে যি চুলি চুচিছোঁ তাৰে চুলি লেঠা নাই আৰু বাকী বাদ দিয়ক এইবিলাক আৰু না এই ৰে মই ক'লা আহিছোঁ পুৰা ক'লা তই চুলি সৰা বাদ দি না ইয়াৰেতো বগা আৰু মই ক'লা হ'ব দে ময়ো ক'লাই ইটছ অ'কে कुछ पाने के लिए कुछ खोना पड़ता है ভিউটো বহুত ধুনীয়া হয় কি ষ্টাৰ নহয় এইটো কাচিজন আকৌ এইটো গাইজ আপোনালোকে বগা যে দেখি আছে এইটো বাট মোৰ মোবাইলত কেমেৰাটো ধুনীয়া নহয় ইটছ অ'কে লেটছ গো চ' আমি বহুত সোনকালে আহি পালোঁ কাৰণ তললৈ গৈছিলোঁ মানে বেছি দূৰত যোৱা নাই আৰু চ' শুনা অ'কে চ' মাই বাৰ্গাৰ আছে নাজানো কেনেকুৱা টেষ্ট কেনেকুৱা বেয়া লাগিছে ঠিকে আছে মোটামুটি মই খাওঁ দা তাৰমানে এইটো মই খাম গোটেই খাওঁ গোটেই কিয় নহয় মই আকৌ কেক দি সঁচা কৰি বাগাতি মানুহ ঠিক নহয় পাগলা হবা তই পচি মৰিবি বা গাইজ এতিয়ালৈকে বাৰ্থডে বা আহি পোৱা নাই কাৰণ পাপা কলেজৰ পৰা জাষ্ট আহি আছে চাগে না চুপ থাক তই আহিবা নাগে এইটো সেইটো মোৰ কেমেৰা যদি মই কালি আনি কিনে কিহৰ মানকে থেংক ইউ ছ' মাছ মই ইনষ্টাগ্ৰামত 1K ফেন্স হৈছে ইউটিউবত ধৰি খাম আৰু সেইকাৰণে গাইজ ভণ্টিক যদি পাৰ্টি সোনকালে দিব লাগে আৰু মোৰ ফ্ৰেণ্ডছবিলাকক সোনকালে পাৰ্টি দিব লাগে চেনেল ধুমাধুম শ্বেয়াৰ কৰা আৰু পাৰ্টি লোৱা 5 টকা
কি কৰি আছা পায়স বনাইছোঁ বাইদেউ কি কৰি আছা মই ৰুটি বনাই আছোঁ ৰুটি বেলি আছে আপুনি য়েছ 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 আজি বাইদেউজনী বহুত কাম হৈছে আৰু তাই বহুত কষ্ট হৈছে একো কষ্ট হোৱা নাই একো কষ্ট হোৱা নাই এইটো আমাৰ পাপাৰ কাৰণে মৰম কাৰণ পাপাই আমাক বহুত কষ্ট কৰে মামাৰ কাৰণে ত' এইটো একো কষ্টই নহয় এইটো জাষ্ট এনজয় একো কষ্ট নহয় এইটো আৰু এতিয়া মানুহ বাহ আছে বাহ বাহ ঠিক আছে তো আপোনালোকক আমি লগ পাম কেতিয়াতো মই নাজানো এতিয়া আপোনাৰ যোনজনী মেইন মানুহজনী যোনজনী মেইনজনী ষ্টাৰ আপোনাৰ ভ্লগৰ তাই সেইজনীয়ে গম পাব তো মোৰ কাৰণে এইখিনিতে থাকে অন্ত আপোনালোকে মোক মিছ কৰিলে মোৰ ভ্লগত যাই কিনে ছাবস্ক্ৰাইব কৰিব আৰু মই প্ৰথমবাৰ নাৰিকলটো লৈ লৈছোঁ তই চাগে গম নাপালি এইটো মোৰ কাৰণে আনিছোঁ এইটো মোৰ কাৰণে আনিছোঁ চ' গাইজ পাপা আহি পাইছে চ' গাইজ আৰু মই এটা বস্তু দেখাব পাৰি গৈছোঁ আপোনালোকে ৰখক আজি মই এটা মানুহ দেখাম আপোনালোকে জাষ্ট গাইজ সেই মানুহজন হৈছে এইজন এটা ঠিকে আছে পাপা আদা তুমি মোৰ এইটো মোৰ ইউটিউব চেনেল হয় এইটো মোৰ ইউটিউব চেনেল এটা তো তুমি কিবা ক আজিতো পাপাৰ বাৰ্থডে ন তুমি কিবা ক আটা হা আজিতো পাপাৰ বাৰ্থডে ন তুমি কিবা ক ভাৰতীয় ভাল হ'ব লাগিব আৰু অন্য কথাবিলাক তাৰ যিটো হেৰি পৰিৱৰ্তন হওক আৰু আৰু আটা মোক লাগি কিবা ক মোৰ ফ্ৰেণ্ডছকেইটাক লাগি কিবা ক উপদেশ দা উপদেশ উপদেশ আৰু কি মই কৈছোঁ গোটা এটাই ভাল হ'ব লাগে তাৰোপৰি তাৰ যিটো পৰিৱৰ্তন হওক বুজানে পৰিৱৰ্তন মানে গোটেইখিনি চেঞ্জ হওক বুজিছা সেইটো চেঞ্জ হ'লে ঘৰৰ উন্নতি আৰু বাঢ়ি যাব অ'কে থেংক ইউ এটা পিছে ৰ'বা মই পায়স যে বনাইছোঁ তুমি যে পায়স খাই আছা এতিয়া কেনে লাগিছে খাই পায়স ভাল হৈছে তই বানিছা অঁ সংগীতা কোনে বানাইছে পায়স ভাল হৈছে কেক কেক মই নহয় কেক মানুহ কেক সৰু ভণ্টি ভাল হৈছে দেখছ পায়স বনাব এতিয়া মই ধন্যবাদ মই শিকটো সময় পায়স সকলে বনাব নোৱাৰে কাছোৱালী কাছোৱালী এটা মই কাছোৱালী ছোৱালী জীৱন বা স্বাৰ্থ মাই কি বোলেকে ভাবছি কি মাৰ বুলি ক'ব হা পৰিচয় যাৰে হওক কিন্তু চবতছে বেছিকে ল'ৰা ছোৱালীৰ লগত লাগে মাকে মাকটোৱে কৰে মাতা যি ল'ৰা ছোৱালীয়ে মাকো ভাল নাপায় আৰু যি ছোৱালীয়ে ল'ৰা ছোৱালীয়ে দেশো ভাল নাপায় তাৰ উন্নতি হ'ব হয় না সঁচা কথা সেইকাৰণে মই যে কৈছোঁ আশীৰ্বাদ দিবা মানে তুমি যদি শুদ্ধ হৈ থাকা তোমাক যিমান অভিশাপ দিলক সেই অভিশাপটো আশীৰ্বাদ দিয়ে নিজে আশীৰ্বাদ দিবা কেইটা ক'বা নালাগে নবা নালাগে আশীৰ্বাদ নহ'লে নিজে দিয়ে শুদ্ধ মনেদি শুদ্ধ অন্তৰেদি তুমি চব কৰিবা চব তামোল পালাই মোৰ ঘৰত তামোল নকৰো গাইজ ফাইনেলি মই এতিয়া আমাৰ ঘৰৰ বাৰ্থডে থকা মানুহজনক দেখাম এতিয়া সেইজন হৈছে এইটো কেনে লাগিছে ভাল হৈছে চাবলৈ পাপা পায়স কেনে আছে সুন্দৰ থেংক ইউ বানিছা মই বুলি ক'লোঁ বাৰ্থডে মানুহজনক দেখাই নাই একদম মই কৈ দিওঁ পাপা একচুৱেলি কলেজৰ পৰা আহি পোৱাত বহুত দেৰি হৈছে আৰু সেইটো কাৰণে পাপা বহুত একচুৱেলি বহুত ভাগৰুৱা মানে পাপাই ভাবিছে কি এতিয়া শুব মানে গাইজ আমি এতিয়া ৰাতি কি খাম মায়ে পোলাও বনাইছে মা পোলাও বনাইছে চ' এতিয়াই খাম একচুৱেলি পেট পূৰা ভৰ্তি ভাবি থওঁ পেট ভৰি গৈছে চ' গাইজ আমি এতিয়া খাম আশা কৰোঁ আপোনালোকে এইটো ভ্লগটো চাই বহুত ভাল পাইছে আৰু এনেকৈ ছাপোৰ্ট কৰি যাব ভাল নাপায় যদি মোৰ চেনেলটোত যাব মোৰ চেনেলটোত ভিডিঅ' বেছি বনাই হয় না চ' গাইজ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটোৰ ডেছক্ৰিপশ্যনত দি দিব দি দিম চেনেলৰ মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত তাই চেনেলৰ লিংক দি দিম আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে গাইজ আপোনালোকে কৰিব যোনে যোনে আজি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু এটা নতুন ভ্লগত লগ পাম নিশ্চয়কৈ চ' গাইজ বাই বাই সদায় হাঁহি থাকিবা চ' হাঁচতে ৰহ হাঁচাতে ৰহ বাই বাই